বহুত ডাঙৰ ভুল হৈছে সেইটো কিন্তু শুধৰণি নহয় আৰু মোৰ মতে পাইছিলোঁ বিশ্ৰী ABC এবিৰ এটোত কৰি বিটো 2 ডাঙৰ বিটোত কৰি চি 2 ডাঙৰ মই সেনেকৈ ভাবিছিলোঁ কিন্তু গাইছ এটা কথা মনত ৰাখিব মানে কেণ্ডিডেট বেছি হ'লে কাট অফ মাৰ্ক বাঢ়ব। হেল্ল' গাইছ মানে মই বিশেষ এটা ভিডিঅ' বনাওঁ কাৰণত আজি ভিডিঅ' বনালোঁ বহুত দিনৰ মূৰত মই যি পৰীক্ষা দি আহিলোঁ গ্ৰেড 4 তাৰে কেইটামান ইমান সহজ প্ৰশ্ন সৰু প্ৰশ্ন মোৰ মিষ্টেক হৈ আহিছে মই এতিয়া কি বুলি ক'ম আহি পেলাই মই ঘৰত চাওঁতে মেইন কথা পৰীক্ষা দিবা যাওঁতে আপোনালোকে এইটো কথা মনত ৰাখিব দেখা পাইছোঁ কৰোঁ সেনেকৈ নকৰিব প্ৰশ্নটো ভালকৈ বুজি ল'ব দিয়ক প্ৰথমতে মোৰ এইটো বহুত ডাঙৰ ভুল হৈছে সেইটো কিন্তু শুধৰণি নহয় আৰু এইবাৰ 8 পাছৰ প্ৰশ্নখন মোৰ মতে পাইছিলোঁ বিশ্ৰী বাৰু যিবিলাক নাজানে নেগেটিভ মাৰ্কিং আছে সেইবিলাক নকৰিবই যিবিলাক জানে সেইবিলাক কৰোঁ মই এতিয়া কি বুলি কওঁ ধৰি লওক এটা প্ৰশ্ন আহিছিল 90 90 3 ভাগ কৰিব আহিছিল তাৰে ধৰি লওক 3টা সংখ্যা ABC এবিৰ এটোত কৰি বিটো 2 ডাঙৰ বিটোত কৰি চি 2 ডাঙৰ মই সেনেকৈ ভাবিছিলোঁ কিন্তু সেনেকৈ দিয়া নাছিল বিত কৰি 2 ডাঙৰ আৰু বি চিত কৰি 2 ডাঙৰ আচলতে এইটো অংকটো 28 30 আৰু 32 হয় মই এতিয়া এইটো 32 বিত কৰি 2 ডাঙৰ যিহেতু 30ত কৰি 32 2 ডাঙৰ সেই বস্তুটো মই বুজি পোৱাত নকৈছোঁ প্ৰথম কথা ইমান পুতুককৈ গণিত কৰা বস্তু নহয় পুতুককৈ মোৰ মাথাত আহিছে বোলে হয় এইটো বস্তুৱে কিন্তু দিছি উল্টাকৈ মই দিছোঁ পাল্টাকৈ লেখা গৈছে বা পাল্টাকৈ দিয়া আছে মই উল্টাকৈ কৰা গৈছে মই 28টো দি দিলোঁ এই সংখ্যাটো 28 বি সংখ্যাটো 30 আৰু চি সংখ্যাটো 32 আৰু সেই তিনিটা লগ কৰিলে 90 হ'ব সেইটোৱে মোৰ ডাঙৰ ভুল হ'ল সেইটোৰ উপৰিও 50ৰ ৰোমান সংখ্যা বিশেষকৈ এইটো LIX হ'ব লাগিছিল মই DAX সদ্ধৰতে দি গ'লোঁ একবাৰ দিয়াৰ পিছত আৰু নেক্সটবাৰ দিয়া চান্স নাথাকে যিহেতু বা কাটা কুটা কৰাৰ সুবিধা নাই গতিকে ভালদৰে নিশ্চিন্ত মনে চাই পেলাই পৰীক্ষাটো দিব লাগে মই বহুত অভিজ্ঞতা পালোঁ এই ভিডিঅ'টোৰ এই পৰীক্ষাকেইটাৰ পৰা আৰু যিহেতু মোৰ গ্ৰেড 4 এইবাৰ প্ৰথম আছিল তথাপি আৰু কি বুলি ক'ম এপ্ৰক্স 60+ থাকিব লাগে নম্বৰ আৰু কাট অফ মাৰ্ক কিমান বা যায় সেইটোতো ক'ব নোৱাৰোঁ এটা কথা মনত ৰাখিব ৰ'ব গাড়ীখন আহিছে গাড়ীখন যাবলৈ দিওঁ গাইছ এটা কথা মনত ৰাখিব কেণ্ডিডেট বেছি হ'লে কাট অফ মাৰ্ক বাঢ়ব বুজি পাইছে না যদি শিক্ষাৰ্থী যদি বা কেণ্ডিডেট বহুত প্ৰতিযোগী বুলি ক'লোঁ মই যিহেতু এটা প্ৰতিযোগিতা হেনে যিমানে বাঢ়ে সিমানে কাট অফ মাৰ্ক বেছি ওপৰত যাব আৰু যিমানে পষ্টৰ সংখ্যা বেছি হয় সিমানে কাট অফ অলপ কম যায় ডিক্ৰিজ হয় আগৰে পষ্ট বেছি আছিল তাৰপাছত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও অলপ আজিত কৰি কম আছিল ইবাৰত কৰি আৰু সেয়েহে আগৰবাৰ কিবা 82 নে কিমান গ'ল কিন্তু এইবাৰ নাজানো আৰু কি হয় আশাটো এৰি পেলাইছোঁ কিন্তু বেয়া লাগিছে সেই বুলি নহয় সেই দুটা বুলি নহয় আৰু কেইটামান সহজ মই আহি পেলাই ঘৰত চালোঁ মোৰ মাথা একদম নষ্ট হৈ গৈছে গাইছ মই কি বুলি ক'ম কিন্তু সহজ প্ৰশ্ন আছিল মই এইকেইটা পালোঁ হয় আৰু যিবিলাক মই নৰিম বুলি ভাবিছিলোঁ সময়খিনি বাৰু মিলছি মই সময়ৰ লগত আৰু তাৰে যিবিলাক পুলিচ আছে কিবা আছে তাহাৰ বঢ়িয়া ৰেচপেক্ট দিছে মই তাহাক চেলুট ক'ম তাহাৰ মই বেয়া পোৱা নাই ভালে কৰিছে যিখিনি কৰিব লাগে তাহাৰ ডিউটি মই তাক কৰিম ছাপোৰ্ট কৰিম কিন্তু মোৰ অলপ নিজৰ বেমেজালিৰ কাৰণে নিজৰ সেইৰ কাৰণে পৰীক্ষাটো অলপ বেয়া হ'ল গাইছ ৰিজনিং আৰু মেথছ প্ৰায় 60টামান আহিছিল তাৰে প্ৰায় 40টামান হ'ব লাগে মই চালোঁ ঘৰত কিন্তু নেগেটিভ মাৰ্কিঙৰ পৰা বহুত নম্বৰ কটা যাব মই গম পাইছোঁ বহুত নম্বৰ কটা যাব নেগেটিভ মাৰ্কিঙৰ পৰা সৰু সুৰা কিছুমান বস্তু মোৰ বিৰাট ভুল হ'ল তো
মই সেইটো আপোনালোক কৈছোঁ যে প্ৰথম প্ৰশ্নটো ভালদৰে চাই ল'ব দেই। তো আজিলৈ এইখিনি আছিল ভিডিঅ'ত। জনাব কি দেখুৱাব পাৰোঁ, কি কৰিব পাৰোঁ, একো গম পোৱা নাই। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। থেংকছ ফৰ ৱাটছিং। লাইন গ'ল এইমাত্ৰ।